বিপিএফ দলত যোগদান কৰাৰ পিছত তেওঁ যদি আহে উকিল মুছাহাৰী বা সেই ইউপিপিএল দলৰ পৰা, তেনেহলে এই নতুনপাৰা গাঁৱৰ পৰা তেওঁ পহু খেদা খাব আৰু কিমান দাবৰি পলাব লাগিব, তেওঁ সোমাবই নোৱাৰে। এনেকুৱা কৰিব আমি এই মানে প্ৰস্তাৱ আমি ৰাইজৰ লগত লৈছো। খাটাৰ পিছত এতিয়া জিতিছে, জিতাৰ পিছত আমি মেম্বাৰো পাইছো, কিন্তু এই নতুনপাৰা গাঁৱত আজিলৈকে 1 টকাৰ একটা কাম দিয়া নাই। আমি বহুত তাৰ পিছত দৌৰাইছো, আমি পইচা খৰচ কৰি বান, ৰাস্তা, মন্দিৰ বহুত কিছু লিখি দিছো, প্লেন্টেশন লিখি দিছো, আজিলৈকে আমাক একটাও দিয়া নাই, সব কেঞ্চেল কৰি দিয়ে। উকিল মুছাহাৰীক নিজে আহিছিল, আহি কিনি নিজে উদ্বোধন কৰিছে, উদ্বোধন এইটো তেওঁ 1 মাহ পিছত কেঞ্চেল কৰি দিছে। সেইকাৰণে আমাৰ গাঁওখন তললৈ গৈ আছে, আমাৰ উন্নতি নাই। এই উন্নতিৰ কাৰণে আমি বিপিএফ লৈ আগবাঢ়িছো। লগত আমি গলে আমাৰ লগত এতিয়া আমাক চিনি নাপায়। আগত তেওঁ যে কোনো মিটিঙত তেওঁ বহি কব, সুনীল দা ক'ত আছে, আমাৰ ওচৰত আহক। আমি পিছফালে থাকিলেও তেওঁ সন্মুখত মাতি লৈছে। এতিয়া গলে তেওঁ কয়, আপুনি ঘৰ ক'ত, আপুনি কি নাম আছিল আপোনাৰ, এনেকুৱা কয়। আমি কমল সিং বিচিডিচিৰ মেম্বাৰ হয়, ট্ৰেক্টৰৰ পৰা ইউপিপিএল। এতিয়া আমি বিপিএফত জইন কৰিলো। আমি আশা এখানে আমাৰ গাঁৱত এটা নাট মন্দিৰৰ প্ৰয়োজন, এই নাট মন্দিৰ প্ৰয়োজনৰ কাৰণে আমি ছাৰৰ ওচৰত এইটো দাবী কৰিছো। ছাৰে দিব বুলি আমাক আশ্বাস দিছে, দিয়া নাই। আমাৰ গাঁওখন উন্নতি কৰিব লাগিব আৰু আমাৰোতো পেট আছে। সদায় মিটিঙত মাতে, আমি মিটিঙত দৌৰি থাকো, আমাৰ সংসাৰ আছে। তেনেহলে আমি এই কামৰ পৰা 2 পইচা আমি পাম, কোনো একো দিয়া নাই আমাৰ গাঁৱত। এতিয়া আমাৰ গাঁও গোটেইখিনি আমি বিপিএফ জইন, নতুনপাৰা গাঁৱৰ যিখিনি আছে এজনো বেলেগত নাই। এতিয়া গোটেইখিনি বিপিএফ। তাক কি জবাব দিব লাগে তেতিয়া আমি দিম, তেওঁ আহিবই নোৱাৰিব। আৰু আমি আগতে তাক সংকেত দিছো, বেলেগ এটা মেম্বাৰক কৈছো, যা কবি মোৰ কথা। আমি যদি তাৰ তাতে গৈছিলো, তেতিয়া বেলেগক কৈছে, এই নেতাজনক চিনা না নাই, বেলেগক এনেকুৱা কৈছে। এতিয়া বোলে আমাক চিনি নাপায়। সেইকাৰণে কৈছো, যা সুনীল দাস কবি। আৰু সুনীল দাসৰ কিয় কেঞ্চেল কৰিছে কাম বিলাক।